समस्याটো दादा আজি 4-5 বছৰ হ'ল ৰাস্তাটো যেতিয়া বনোৱা হ'ল এক সাইডটো বানি এক সাইডটো এৰি দিয়া হ'ল এইটোৱে খহাই যেটো অৱস্থা কৰিছে বাৰিন্দাটো গ'ল এতিয়া মন্দিৰৰ যেটো সাইডৰ ৱালটো আছে ৱালটো ফালি দু জাগাৰ পৰা ফালি গৈ আছে আৰু তলত কাটি গৈ আছে যেটো ঘৰৰ ভিতৰতো পানী সোমাই আহে বিভিন্ন ধৰণৰ হিংসক জন্তু সাপ ইত্যাদি ঘৰটো ভিতৰতে বগাই ফুৰে পানীটো কাৰণে ভিতৰত আহি সোমাই যায় আৰু যেটো অৱস্থা কৰিছে এতিয়া আৰু বেছি টাইম নালাগে এইটোতেই হয়তো ঘৰটোও ভাঙি লৈ যাব পাৰে আধা আধি তলফালে কাটি পেলালেই আৰু এই মন্দিৰটোৰ বিশেষকৈ আস্থা আপোনাৰো আছে মোৰো আছে বা ৰাইজৰ সবৰে আছে গাঁও বা অন্যান্য গাঁও সবে আহে পূজা বা শৰাই দিবলৈ চাকি বাতি দিবলৈ যেতিয়া স্থানটোৱে নাথাকে তেতিয়া আস্থাটোতো ভংগ হৈ যাব মিউনিচিপালিটিৰ মানুহ আহিছে না নাই আহি চাইছে তেওঁলোকে আমি দৰখাস্তও দিছোঁ কিন্তু কোনো এটা পদক্ষেপ এতিয়ালৈকে বিশেষকৈ সন্তুষ্টিজনক দেখি পোৱা নাই ৱাৰ্ড মেম্বাৰ কোন আছে আমাৰ ইয়াত ৱাৰ্ড মেম্বাৰ নিপা বাইদেউ কৈছে না নাই কোৱা আছে তেওঁ কৈছে আমি চাই দিম বুলি কৈছে বা অফিচতো আমি দৰখাস্তও দিয়া আছে এতিয়াতো বৰষুণ আহি গ'ল এতিয়া আৰু কি হ'ব সেইটোৱেতো একো ক'ব পৰা নাই আৰু যেটো অৱস্থা আছে একদম খহাই লৈ গৈ আছে গছ-গছনি এই নাৰিকল গছটো গ'লে আৰু আধা ঘৰটো যাব থাকিম ক'ত আপোনাৰ সেৱা কৰিবলৈ থাকিলে মন্দিৰত পূজাৰী থাকিবলৈ জাগাটোতো লাগিব যদি মই থাকিবলৈ জাগা নাপালে মই ক'ত থাকিম ক'ত মন্দিৰটো জ্বলাব পাৰিম সেইটো এটা ডাঙৰ সমস্যা হৈছে এই 4-5 বছৰ হ'ল সবকে অনুৰোধ কৰি আছো কিন্তু এতিয়ালৈকে কোনো এটা সন্তুষ্টিজনক উত্তৰ এটা পোৱা নাই না বুলিও কোনো নকয় কিন্তু কামটো কোনো কৰি দিয়া নাই এতিয়ালৈকে সেইটোৱে মই অনুৰোধ জনাইছোঁ যাতে আপোনালোকৰ মাধ্যমত বা ৰাজ্যসমূহৰ মাধ্যমত বা অন্যান্য পদোন্নতি কৰা বা বিশেষ প্ৰতিষ্ঠিত পদবিলাকত থকা যিবিলাকে আৰুঢ় হৈ আছে তেওঁলোকে যাতে এই বস্তুটোত অকণমান লক্ষ্য কৰি আৰু মোক এইটো সহায়টো কৰিলে ভাল পাওঁ আপোনাৰ এই অখয়া জানখনে মানে পানী হ'লে মানে আপোনাৰ সমস্যাটো বঢ়াই দিয়ে মানে আপোনাৰ মাটিখিনি খহাই নিয়ে আজি 2-3 বছৰৰ পৰা মানে বেছি সমস্যা হৈছে এই ৰাস্তাটো এইফালে ওখ হৈ যোৱাৰ পিছৰ পৰা মানে মাটিখিনি বেছি খহাইছে আৰু পানী সোমাই যায় প্ৰায় মানে ৰাজৰ সমস্যা মানে দিগদাৰ প্ৰব্লেম হৈছে অলপ বেছিকৈ মানে টাউন কমিটিক কোৱা হ'ল লিখিত দিয়া হ'ল তাৰপিছতো এতিয়ালৈকে একশ্যন লোৱা নাই সেইকাৰণে এই ৰাস্তাটো বনাই দিয়াৰ পৰা আমাৰ সেই ঘৰৰ ভিতৰলৈ পানী সোমাই যায় মাটি ভৰালে খহি যায় বেল লগালে পৰি যায় আমি চাইন কৰি কাগজ দিছোঁ টাউন কমিটি একো কৰা নাই বৰষুণ হ'লে কেনেকুৱা হয় সমস্যা বৰষুণ হ'লে একদম ভিতৰলৈ পানী পাই যায় কালি গোটেই দিন হৈ ভিতৰলৈ পানী সোমাই গৈছে